2008 চনত সংঘাত হ'ল, 2012 হ'ল, 2014 হ'ল, বহুত সময় বহুত সংঘাত হৈ গ'ল, মানুহ ওলাব নোৱাৰা হৈ গৈছিলে, ৰিলিফ কেম্পত থাকিব লগা হৈছিলে, ঘৰ বাৰী জ্বলাই দিয়া হৈছিলে, এই সময়ত বহুত মানুহ মৰিব লগা হৈছিলে, অকাল মৃত্যু, বেপাৰ বাণিজ্য সকলো মানে শেষ হৈ গৈছিলে। আৰু আজি দুৰ্গা পূজাত মানুহ ইমান ওলাই আহিছে, দুৰ্গা পূজাৰ সময়ত, লক্ষ্মী পূজাৰ সময়ত ওলাই আহিছে, ৰাস পূজাৰ সময়ত ওলাই আহিছে, যিমান ৰীতি নীতি সংস্কৃতি মই দেখি পেলাই বিটিআৰ অঞ্চলৰে এজন ল'ৰা হিচাপে আজি মই বহুত সন্তুষ্ট হৈছে। সেইকাৰণে আমাৰ প্ৰতিজ্ঞা, প্ৰমোদ বড়ো বিটিআৰৰ চিফ হৈ থাকক নাথাকক, বিটিআৰত চিৰদিন শান্তি আৰু নিৰাপত্তা থাকিব লাগিব। বিটিআৰত যিসকলে নিৰাপত্তাহীনতা কৰিব বিচাৰে, বিটিআৰত যুৱ যুৱতীসকলক যোনে মদ খুৱাব বিচাৰে, জুৱা খেলা শিকাব বিচাৰে, সেইসকলক ঠাণ্ডা কৰাটোৱে আমাৰ উদ্দেশ্য।